নমস্কাৰ ওম শান্তি মই বিকে বন্দনা আজি মই আপোনালোকক ৰাজযোগৰ পৰা হোৱা উপকাৰিতা বা যিখিনি আমি ৰাজযোগৰ পৰা ৰাজযোগ অভ্যাসৰ পৰা আমি লাভালাভ হ'ব পাৰো তাৰ ওপৰত এষাৰ কম যিটো আচলতে মই মোৰ নিজৰ জীৱনত এপ্লাই কৰি পাইছো তাৰেই তা আভাস দিম ৰাজযোগৰ দ্বাৰা আমি আমাৰ কিছুমান কোৱালিটি গঠন কৰিব পাৰো তাৰ ভিতৰত কওঁ মৌনতাক প্ৰথম স্থান দি পেলাই কৈছো কাৰণ ৰাজযোগৰ দ্বাৰা আমি মৌনত হ'বলৈ শিকিব পাৰো মৌন অৰ্থাৎ বাহিৰা মুখেৰে কোৱা মৌন নহয় মনৰ মৌন আমি তাক আয়ত্ত কৰিব পাৰো কি ধৰণেৰে সকলোৰে মাজত থাকিও শব্দৰ ব্যৱহাৰ নকৰাকে আমি মৌন হৈ থাকিব পাৰো সেই পাৱাৰ সেই কেপাসিটি আমি ৰাজযোগৰ পৰা আয়ত্ত তাৰ অভ্যাসে আমাক নয়াৰ্থক ব্যৰ্থ যাক আমি অদৰকাৰী কথা বুলি কওঁ বা অতিমাত্ৰা কথা আমি চিন্তা কৰো সেই চিন্তা আমি জ্যোতি লগাব পাৰো ৰাজযোগৰ দ্বাৰা মৌনতা মাথো মুখৰ শব্দৰ মৌনতা নহয় আৰু এই মৌনতাৰে আমি জগত জয় কৰিব পাৰো কথাতে কয় যে silence is the power মৌনতা এনেকুৱা এক শক্তি ইয়াতে বহি আমি সাত সাগৰ 13 নদীৰ পাৰৰ ব্যক্তিৰ আত্মাকো আমি টাচ কৰিব পাৰো ইমান পাৱাৰ আছে ৰাজযোগৰ ঠিক তেনেকে ৰাজযোগৰ অভ্যাসে আমাক গ্ৰহণযোগ্যতা বঢ়ায় একসেপ্টেন্স পাৱাৰ যিটোক কয় যি ঘটনা আমাৰ চৌকাশে ঘটিছে সেই ঘটনাটোক সহজভাৱে গ্ৰহণ কৰাৰ যোগ্যতা অকল ৰাজযোগ অভ্যাসৰ দ্বাৰাহে সম্ভৱ হ'ব কিছুমান ব্যক্তিৰ ব্যৱহাৰ কৰ্ম ঘটনা দুৰ্ঘটনা পৰিঘটনাই আমাক মানসিকভাৱে কেতিয়াবা বহুত বিচলিত কৰি দিয়ে আৰু ঠিক সেই মুহূৰ্তত যদি আমি ৰাজযোগৰ প্ৰয়োগ কৰো তাৰ যি ৰিজাল্ট বা তাৰ যি প্ৰভাৱ আমি লগে লগে অনুভৱ কৰিব পাৰো ঠিক তেনেকে ৰাজযোগে আমাক সহযোগিতাৰ যিটো শক্তি সেয়াও আমাক ডেভেলপ কৰি দিয়ে আমি সহযোগ কৰিবলৈ পাৰো মানুহৰ বিপদ আপদ যি নহওক যিকোনো মুহূৰ্তত আমি সদায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সক্ৰিয় হৈ থাকিব পাৰো ৰাজযোগে বিস্তাৰৰ পৰা সংক্ষিপ্ত কৰাৰ যিটো প্ৰক্ৰিয়া তাক ডেভেলপ কৰে যেনেকৈ আমি সৰু কথা এটাই হওক ডাঙৰ ঘটনা এটাই হওক সৰু বৰ ডাঙৰ ঘটনা আমাৰ জীৱনত ঘটিয়ে থাকে সেই ঘটনাবিলাকক কি ধৰণে আমি সংক্ষিপ্ত ৰাখিব পাৰো বা সংক্ষিপ্তলৈ আনিব পাৰো সেই শক্তিটো আমাক ৰাজযোগে দিয়ে তেনেকে ৰাজযোগে আমাক নিৰ্বিকাৰী বনায় মানে যিটোত মোৰ প্ৰয়োজন নাই যিটো বস্তুৰ ইনভলভমেন্টৰ মোৰ ইনভলভমেন্টৰ প্ৰয়োজনই নাই আমি তাত unnecessary interference কৰিব নালাগে আৰু সেই বস্তুটো আমাক কোনে শিকাব ৰাজযোগে শিকাব গতিকে ৰাজযোগৰ পৰা আমি বহুত ধৰণে উপকৃত হ'ম সূক্ষ্মৰ পৰা সূক্ষ্মতৰ কিছুমান আমাৰ অভ্যাস আছে যাক আমি সংস্কাৰ বুলি কওঁ যুগে যুগে ধৰি আমাৰ যিটো আত্মাৰ সংস্কাৰ গঠন হৈছে সেই সংস্কাৰখিনি আমাক কোনে সলনি কৰি দিব পাৰে অকল ৰাজযোগে ৰাজযোগৰ অবিহনে কোনো শক্তি নাই যি এজন ব্যক্তিৰ
সামগ্ৰিক পৰিৱৰ্তন আনিব পাৰে। এয়া কোনো মুখেৰে কোৱা বা ক'ৰবাত কিতাপত লিখা শব্দ নহয়, এয়া মানুহৰ ব্যৱহাৰিক জীৱনত ৰাজযোগৰ এপ্লাইৰ দ্বাৰা যিখিনি পোৱা যায় সেই তাৰ ওপৰত ভিত্তি কৰিহে কোৱা কথাখিনি। আৰু এই শক্তিবোৰ হৈছে যিবোৰ শক্তিক মই এতিয়া আপোনালোকৰ আগত এবাৰ উল্লেখ কৰি গলো, সেই শক্তি পৰমতম শক্তি। এয়া কোনো সাধাৰণ ব্যক্তিৰ শক্তি নহয়। গতিকে ৰাজযোগৰ অভ্যাসে যেতিয়া আমাৰ কানেকশ্যন হয় পৰমাত্মাৰ লগত, অট'মেটিকেলি যেতিয়া সেই গুণ পৰমাত্মাৰ গুণ আমাৰ তালৈ আহে, আমি অট'মেটিক আমাৰ যিমানখিনি বেয়া অৱগুণ আছে সেইখিনি অট'মেটিক নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয়? যোগৰ অগ্নিত ভস্মীভূত হয়। যোগৰ ইমান পাৱাৰ আছে। আৰু এবাৰ তাৰ ব্যৱহাৰ কৰাৰ পিছত ৰিজাল্ট আমি অতি সোনকালেই পাওঁ। খালি তাৰ কাৰণে এটা অতি প্ৰয়োজনীয় হৈছে আমাৰ মনৰ স্থিতি বা মনৰ অৱস্থা বা মনৰ প্ৰকাৰ। আমাৰ মন তাক গ্ৰহণ কৰিব পৰা যোগ্যতা আছে নে নাই। এটা অপবিত্ৰ মন, বহুত চিন্তাৰে ভৰি থকা মন, বা অপবিত্ৰ মানে কি, যে বেয়া কথা এটাই নহয়, বহুত কথাৰে যেতিয়া আমি মন ভৰি থাকে তেতিয়া আমাৰ কি হয়, আমি তাক এবজৰ্ব কৰিব নোৱাৰো। তো এবজৰ্বিং যিটো পাৱাৰ হয় সেই পাৱাৰটো আমাৰ ডেভেলপ নহয়। তো আমি কি, যেতিয়া আমি ভগৱানৰ ওচৰত বা পৰমাত্মাৰ ওচৰত একাত্ম হ'বলৈ যাওঁ, তাৰ আগতে কিন্তু আমি আমাৰ মনটো কমপ্লিট খালী কৰি ল'ব লাগিব। তাৰমানে মন একদম ব্লটিং পেপাৰৰ নিচিনা। যদি একদম আমি তেনেকুৱাত পৰিষ্কাৰ কৰি চাফা কৰি ৰাখো, তেতিয়া পটককে যিমানখিনি গুণ আছে সেই গুণখিনি আমি এবজৰ্ব কৰিব পাৰো, আৰু সেই এবজৰ্ব কৰি আমি আমাৰ ব্যৱহাৰিক জীৱনত তাক এপ্লাই কৰিব পাৰো। আৰু সেইকাৰণে আমি ৰাজযোগ অভ্যাস কৰা অতি প্ৰয়োজন আজিৰ যুগত, বিশেষকৈ আজিৰ যুগত য'ত অন্যায় অবিচাৰ ভৰি পৰিছে। সেই তেনেকুৱা এটা সময়ত ৰাজযোগ কৰাৰ অভ্যাস কৰিলে আমি আমাক বহুত অবাঞ্ছিত পৰিৱেশৰ পৰা নিজকে বচাই ৰাখিব পাৰো। ৰাজযোগ হৈছে এক প্ৰকাৰে কৱচৰ নিচিনা, য'ত জ্ঞান, শক্তি, পবিত্ৰতা, এক শক্তি, সেই শক্তিয়ে আমাক ৰক্ষা কৱচৰ নিচিনাকে আমাৰ চাৰিওফালে, শৰীৰৰ চাৰিওফালে আমাক এক আবেষ্টনীৰ মাজত সামৰি ৰাখে। ফলত কি হয়, আমি প্ৰতিজন আত্মা বা প্ৰতিজন ব্যক্তিয়ে সেই পৰিৱেষ্টিত যিটো লক্ষ্মণ ৰেখা বুলি যদি কওঁ, সেই কৱচৰ পৰা ক্ৰছ কৰি যাব নোৱাৰে, কৰিব নোৱাৰে। না কোনো বাহিৰা শক্তিয়ে আহি, কোনো অপশক্তিয়ে আহি উপকাৰ কৰিব নোৱাৰে। ইমান পাৱাৰ আছে ৰাজযোগৰ, দেখাত ইমান সহজ। এইকাৰণেই সহজ, আমি ৰাজযোগ চকু মেলি কৰো। ৰাজযোগত চকু বন্ধ কৰি কৰাৰ কথা নাই। এইকাৰণেই নাই, আমি ৰাজযোগৰ মনেৰেহে আমি পৰমাত্মাৰ লগত কানেক্ট ৰাখো। গতিকে আমি ৰাজযোগৰ সময়ত যিহেতু আমি চকু মেলি থাকো, চকু মেলা সময়খিনিত আমাৰ কি হয়, আমি কমপ্লিট ভগৱানৰ লগত কথোপকথন কৰি থাকো, যিটোক আমি ৰুহ ৰহান বুলি কওঁ। তাৰমানে পৰমাত্মাৰ লগত ডাইৰেক্ট কথোপকথন কৰো, মানে ভাৱৰ আদান প্ৰদান। যি ধৰণে আমি সাধাৰণ মানুহে, আমি সাধাৰণ আমাৰ সম্পৰ্কীয় হওক, বন্ধু হওক বা বান্ধৱ হওক, চবৰ লগত আমি যেনেকে কথা পাতো, ঠিক তেনেকে আমি পৰমাত্মাৰ লগত আমি কথা পাতো। ঠিক সেই ৰুহ ৰেহানৰ দ্বাৰা, ভাৱৰ আদান প্ৰদানৰ দ্বাৰা দুই পক্ষৰ মাজত এটা কমিউনিকেশ্যন হয়, যিটো যদি ভগৱান বুলি কওঁ, ভগৱানক আমি আমাৰ ফালৰ খিনিহে কলো, কিন্তু আমি সিফালৰ পৰা কি আহিলে ৰিচিভ কৰিব নোৱাৰো, যিহেতু আমাৰ মনটো কমপ্লিট ভৰপূৰ হৈ থাকে। মানে বহুত চিন্তা ধাৰণা, ভাৱ, কথা বতৰা, বহুত বস্তুৱে ভৰপূৰ হৈ থাকে। তো আমি কেতিয়াও ৰিচিভ কৰিব নোৱাৰো। কিন্তু এই সাধাৰণ যিটো কথোপকথন হয়, কথোপকথনৰ কি হয়, দুটা
দুইফালৰ তাৰমানে দুইফালৰ যিটো কমিউনিকেশ্যন হয় সেইটো কানেকশ্যন হৈ যায় আৰু আমি সেইফালৰ পৰাও ৰিচিভ কৰোঁ এইফালৰ আমি কোৱা কথাখিনিও ৰিচিভ হয় সেইফালৰ পৰা পৰমাত্মাই কি মোলে মেছেজ পঠিয়াইছে তাৰ টাচিং হয় সেয়া বিস্ময় নিজে কৰিলে সকলোৱে নিজেই গম পাই যাব প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পোৱা যায় সাধাৰণতে আমি কি কৰোঁ যেতিয়া আমাৰ কিবা এটা প্ৰব্লেম হল বা কিবা এটা আহিলে আমি কি কৰোঁ চিধা গৈ আমি বন্ধুক কওঁ আমাৰ নিকটতম সম্পৰ্কীয়ক কওঁ আমাক বহুত উপায় দিয়ে আমাক বহুত কথা কয় কাৰণ বহুমুনি বহুমত কিন্তু আমি সলিউশন একো নাপাওঁ কেতিয়া পাম আমি সলিউশন অকল আমাৰ পৰমাত্মাৰ লগত যদি আমি কমিউনিকেশ্যন কৰোঁ আমাৰ দুখ আমাৰ দৰ্দ যাক কয় চিন্তা বা আমাৰ সমস্যা নানান কথা আমি সিধা যদি তেওঁক ক'ব পাৰোঁ তেওঁৰ লগত যদি আমি কমিউনিকেট কৰিব পাৰোঁ তেতিয়াহ'লে আমি তাৰ উচিত উত্তৰ আৰু উচিত সময়ত পাম গতিকে মই ভাবো ৰাজযোগ ইমান পাৱাৰফুল যে প্ৰতিটো সমস্যাৰ সমাধানৰ মূল তেওঁ উলিয়াই দিব পাৰে ভগৱান আৰু মই ইয়াৰ দ্বাৰা সকলোকে আহ্বান কৰিম এবাৰ হলেও জীৱনত ৰাজযোগৰ অভ্যাস কৰি চাওক বহু সমস্যাৰ সমাধান হ'ব শাৰীৰিক সমস্যাৰ সমাধান হ'ব মানসিক সমস্যাৰ সমাধান হ'ব পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব সকলো সমাধানৰ সমস্যাৰ সমাধান অকল ৰাজযোগৰ জৰিয়তে আয়াসতে কৰিব পৰা যায় সকলোকে পুনৰ এবাৰ নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছো ওম শান্তি